সত্যক লগ নিদিয়া ব্যক্তিয়ে ৰোজা ৰাখি কোনো লাভ নাই। এনেই মিছামিছি গোটেই দিন নাখাই থকা হ'ব, এনেই কষ্ট কৰা হ'ব, অলপো পুণ্য নাপায়। দুখীয়াৰ ধন খাই খাই জীয়াই আছে। এই দুখীয়াৰ ধনেৰে যদি ৰাতিপুৱা কোনোবাই চেহেৰি কৰে, সন্ধিয়া কোনোবাই ইফতাৰী কৰে আৰু গোটেই দিন নাখাই থাকে, তেতিয়াহ'লে তেনে ৰোজাৰ কোনো মূল্য নাই। তেনে ৰোজা আল্লাই দলিয়াই দিব আপোনালোকৰ মুখত। এই পৰঠা, এই পোলাও, এই মাংস পকৰি এইবোৰ কিন্তু উলিয়াব আল্লাই। মোল্লাবিলাকে এটা কথা কয় কি জানে নাই, ৰোজাৰ মাহত বোলে কোনো হিচাপ নাই, গতিকে যিমান পাৰো খাব পাৰো, মানে যিমান লুটি মুটি আন মানুহৰ পৰা ঠগি মগি আনি খা, মানে হিচাপ নাই। এটা মিছা কথা কৈছে। ৰোজাৰ মাহত আটাইতকৈ বেছি হিচাপ হ'ব। ৰোজা কোনো ধৰণৰ নাটক নহয় যে আপুনি ৰাতিপুৱা টোপনিৰ পৰা উঠিব, এগালমান খাই দিব, গোটেই দিন আপুনি নাখাই থাকিব, সন্ধিয়া আকৌ এগালমান খাই পেলাব। এইটো কোনো নাটক নহয়। একাংশই কিন্তু ৰোজাক এটা নাটকীয় ৰূপ দিছে। তেওঁলোকে এইটোৱে ভাবে যে ৰাতিপুৱা খাব লাগে, গোটেই দিন নাখাই থাকিব লাগে, সন্ধিয়া আকৌ খাব লাগে, মানে পাগল হৈ যায় খাব লাগে ন সন্ধিয়া। এইটোৰ নাম তেওঁলোকে ৰোজা দিছে। এইটো এটা নাটকীয় ৰূপ হয় ৰোজাৰ। এইটো ৰোজাৰ কোনো অৰ্থ নাই ক'বলৈ গ'লে। কিয় মই আপোনালোকক বুজাই দি আছো। তাৰ আগতে আপোনালোকৰ সন্মুখত এটা হাদিছ পঢ়িম বুলি ভাবিছো। সেয়া হৈছে বুখাৰী শৰীফৰ হাদিছ। কোৰাণৰ পিছত দ্বিতীয় নম্বৰত যিখন কিতাপৰ নাম আহে সেয়া হৈছে বুখাৰী। হাদিছ নম্বৰ হৈছে আপোনাৰ 1903। আমাৰ নবীজীয়ে কৈছে, মান লাম ইয়াদা কৌলা জুৰে ৱাল আমালা বিহি ফালাইছা লিল্লাহি হাজাতুন ফি আই ইয়াদা তাআমাহু ওয়া শাৰাবাহু। হাদিছৰ অৰ্থ হৈছে যে আমাৰ নবীয়ে কৈছে, যদি কোনো ব্যক্তিয়ে মিছা কথা নেৰে, দুৰ্নীতি নেৰে, ভ্ৰষ্টাচাৰ নেৰে, কুকৰ্মত লিপ্ত হৈ থাকে, সত্যতাক লগ নিদিয়ে, সত্য কথা কবৰ সাহস নকৰে, মানুহক লুটি খাই আছে, ধোকা দি আছে, টকা মাৰি খাই আছে, বেয়া কৰ্মত লিপ্ত হৈ আছে, তেনে ব্যক্তিৰ এই গোটেই দিন নাখাই থকাৰ কোনো অৰ্থ নাই। তেনে ব্যক্তিৰ ৰোজাৰ আল্লাহৰ কোনো প্ৰয়োজন নাই। আল্লাহ তেনে ব্যক্তিক কোৱাই নাই ৰোজা ৰাখিবলৈ কাৰণে, কোনো প্ৰয়োজন নাই আল্লাহৰ তেনে ৰোজাৰ। তেনে ব্যক্তি আচলতে গোটেই দিন মিছা মিছিতে নিজকে কষ্টহে দিছে, ইয়াৰ বাহিৰে একো লাভ হোৱা নাই, অলপো পুণ্য নাপায়। ক'বলৈ গ'লে পাপহে হ'ব। আৰু যদি কোনো ব্যক্তিয়ে, কথাষাৰ আপোনালোকে বুজিব চেষ্টা কৰিব, যদি কোনো ব্যক্তিয়ে সত্য কথা ক'বলৈ ভয় কৰে, সত্য কথাক লগ দিয়া নাই, মিছা কথা কৈ ফুৰে, মানুহক ধোকা দিয়ে, টকা মাৰি খায়, দুৰ্নীতি কৰে, ভ্ৰষ্টাচাৰত লিপ্ত হৈ আছে, তেতিয়াহ'লে ৰোজা ৰাখি কোনো লাভ নাই। স্পষ্টকে কৈ দিছে আমাৰ নবীয়ে। বুখাৰী শৰীফৰ কথা হয়, এয়া মোৰ কথা নহয় বন্ধুসকল। বুখাৰী শৰীফত এই কথাষাৰ উল্লেখ আছে। বুখাৰীতে নহয়, ছাহিহ ইবনে হিব্বানত আছে, তিৰমিজিত আছে আৰু আবু দাউদত আছে। ইয়াৰ বাহিৰে আৰু বহু হাদিছৰ গ্ৰন্থত এই হাদিছটো উল্লেখ আছে। কিন্তু একাংশ মোল্লাই এই হাদিছটো নকয়, ক'বলৈ চেষ্টাই নকৰে, নাজানে, পঢ়াই নাই। ভাবি চাব এবাৰ, ৰোজাক কিন্তু নাটকীয় ৰূপ দিয়া হৈ আছে আজিৰ তাৰিখত। চাব আমাৰ সমাজত আপোনালোকে নিজেই চৌপাশে চাওকচোন, হালাল ৰাস্তাত ধন কোনে উপাৰ্জন কৰিছে এবাৰ চাওক চাৰিওফালে। আপোনাৰ ওচৰত যদি পবিত্ৰ ধন নাথাকে, আপুনি যদি নিজৰ হাতৰ কৰ্ম কৰি নাখায়, তেতিয়াহ'লে যে ৰাতিপুৱা উঠি পেলাই যে আপুনি মাছে মাংসই গাখীৰে চাখীৰে যে আপুনি চেহেৰি কৰিলে, তাৰপিছত আপুনি গোটেই দিন নাখাই থাকিলে, সন্ধিয়া যে আপুনি ইফতাৰত যে বিভিন্ন ৰকমৰ খানা লৈ বহিলে, সেই খানাৰ টকাবোৰ যদি আপোনাৰ হালাল নহয়, বৈধ নহয়, আপুনি যদি কাৰোবাৰ পৰা লুটি আনিছে, কাৰোবাক যদি আপুনি ঠগি আনিছে, বুজি পাইছেনে, মিছা কথা কৈ আনিছে, আপুনি নিজৰ হাতৰ কৰ্মৰ নহয়, সেইবোৰ বেলেগৰ টকা মাৰি আনিছে, তেতিয়াহ'লে সেই ইফতাৰী আৰু সেই চেহেৰিৰ কি মূল্য থাকিলে, আৰু আপুনি গোটেই দিন ৰোজা ৰাখি কি পুণ্য পাব আপুনি? এবাৰ ভাবিব লাগিব কথাষাৰ। লোকেল মুৰ্গী, লোকেল মাছ, মাংস পকৰি, পৰঠা, ডালিম, খেজুৰ, মালাই, মাখন, গাখীৰ, এইবোৰ নহ'লে তেওঁলোকে ইফতাৰী কৰিব নোৱাৰে। পেটত বোলে নাযায়, বুজি পাইছেনে, পেটত বোলে নাযায়। কৈ থাকে আজি বিশেষ একো নাছিলে যে, সেইকাৰণে বেছি এটা হোৱা নাই, আৰু ইফতাৰটো কমজোৰ হৈছে আজি ইফতাৰটো। মানে যিদিনাখন একদম লোকেল মুৰ্গী, লোকেল মাছ, মাংস পকৰি, মালাই থাকিব, সেইদিনা পুৰা ইফতাৰ হয় বোলে। এই বস্তুবোৰ ক'ৰ পৰা আনিছে? নিজৰ হাতৰ উপাৰ্জন হ'লেতো ঠিকে আছিলে, দুখীয়াৰ টকা মাৰি আনি পেলাই, ৰাইজৰ টকা মাৰি আনি পেলাই, ধোকা দি পেলাই তেওঁলোকে মালাই খাই আছে, গাখীৰ খাই আছে। বুজি পাইছেনে? কিমান আচৰিত ধৰণৰ কথা। এবাৰ ভাবি চাওক, হাঁহি হাঁহি পাগল হৈ যাব। আকৌ ৰোজা ৰাখে গোটেই দিন। এটা আচৰিত ধৰণৰ কথা। কিন্তু এই পৰঠা, এই পোলাও, এই মাংসৰ পকৰি, এইবোৰ কিন্তু উলিয়াব আল্লাই। মোল্লাবিলাকে
এটা কথা কয় কি জানে নাই, ৰোজাৰ মাহত বোলে কোনো হিচাপ নাই, গতিকে যিমান পাৰো খাব পাৰো, মানে যিমান লুটি মুটি আন মানুহৰ পৰা ঠগি মগি আনি খা, মানে হিচাপ নাই। তেওঁলোকৰ কথা এইটোৱেও অৰ্থ হল, হয়নে? এটা মিছা কথা কৈছে, ৰোজাৰ মাহত আটাইতকৈ বেছি হিচাপ হ'ব। এই গোটেই দিন নাখাই থাকি এটা যে নাটক কৰিলে, কৰি পেলাই যে মানুহৰ টকা আনি পেলাই মাৰি পেলাই যে তেওঁলোকে এনেকুৱাকে ইফতাৰ খাইছে, মানে যেনেকুৱা ইফতাৰ মানে ক'বলৈ গ'লে আকাশত আৰু জমিনৰ ওপৰত কোনেও নাখায়, তেনেকুৱা ইফতাৰ যে তেওঁলোকে খাব চেষ্টা কৰে, আটাইতকৈ বেছি হিচাপ হ'ব। কথাষাৰ মনত ৰাখিব লাগিব আমি। অকল এই নাখাই বডিটোক কষ্ট দিয়া নাম ৰোজা নহয়তো। এবাৰ আমি চিন্তা কৰিব লাগিব যে আচলতে আল্লাহ তাআলাই আমাক ৰোজা কিয় ৰাখিব কৈছিলে। ভাবি চাওকচোন, আপুনি নাখাই থাকিলে কাৰ কি লাভ হয়, আপুনি নাখাই নাথাকিলে কাৰ কি ক্ষতি হ'ব, হয়নে? কাৰো একো ক্ষতিও নহয়, কাৰো একো লাভ নহয়। আচলতে আপোনাক আল্লাহ তাআলাই কি শিকাব বিচাৰি আছিলে, আচলতে নবীয়ে আপোনাক কি শিকাব বিচাৰি আছিলে, আমি লক্ষ্য কৰিব লাগিব। গতিকে এই যে একাংশই ধৰ্মৰ নামত বিজনেছ কৰি আছে, ধৰ্মীয় বেপাৰী যিবোৰ আছে, মোল্লা যাক মই কওঁ, তেওঁলোকেতো একোৱেই নকৰে, তেওঁলোকৰ কামেই হৈছে মানুহৰ টকা মাৰি আনি খাব লাগে। বুজি পাইছে? দুখীয়াৰ ধন খাই খাই জীয়াই আছে। এই দুখীয়াৰ ধনেৰে যদি ৰাতিপুৱা কোনোবাই চেহেৰি কৰে, সন্ধিয়া কোনোবাই ইফতাৰী কৰে আৰু গোটেই দিন নাখাই থাকে, তেতিয়াহ'লে তেনে ৰোজাৰ কোনো মূল্য নাই। তেনে ৰোজা আল্লাহে দলিয়াই দিব আপোনালোকৰ মুখত। গতিকে শ্ৰদ্ধাৰ ৰাইজ, অকল নাখাই দিন পাৰ কৰাৰ নাম ৰোজা নহয়। আপুনি আপোনাৰ চকু, আপোনাৰ হাত, আপোনাৰ ভৰি, আপোনাৰ মুখৰ কথা, আপোনাৰ কৰ্ম সকলোকে বান্ধি ৰাখিব লাগিব। চকুৰে বেয়া বস্তু আপুনি চাব নোৱাৰিব, হাতেৰে বেয়া কৰ্ম কৰিব নোৱাৰিব, মুখেৰে বেয়া কথা ক'ব নোৱাৰিব। যদি আপুনি এই সকলো কৰ্মই কৰি আছে, বেয়া কৰ্মত লিপ্ত হৈ আছে, আপুনি মিছা কথা কৈ আছে, সত্যক যদি লগ নিদিয়ে, এটা বহুত ডাঙৰ কথা কিন্তু, সত্যক লগ নিদিয়াটো। সত্যক চবেই লগ দিব নোৱাৰে। সত্যক লগ নিদিয়া ব্যক্তিয়ে ৰোজা ৰাখি কোনো লাভ নাই। এনেই মিছামিছি গোটেই দিন নাখাই থকা হ'ব, এনেই কষ্ট কৰা হ'ব, অলপো পুণ্য নাপায়, এটা অৰ্থহীন কৰ্ম কৰা হ'ব। গতিকে আপুনি সত্যক লগ দিব চেষ্টা কৰিব লাগিব। ৰোজা তেওঁলোকৰ বাবেহে হয় যিসকলে সত্যক লগ দিয়ে, সত্য কথা কয়, যিসকলে সদায় দুৰ্নীতিৰ বিপক্ষে থিয় হৈছে, মানুহৰ টকা মাৰি খোৱা নাই, মানুহক ধোকা দিয়া নাই। গতিকে শ্ৰদ্ধা ৰাইজ, ৰোজা আৰম্ভ হ'ব। মই আশা কৰিম আমি যাতে সত্যতাক লগ দিব চেষ্টা কৰোঁ, আমি যাতে নিজৰ চৰিত্ৰ আমি ঠিক কৰিব চেষ্টা কৰোঁ, আমি সত্য পথত যাতে চলিবলৈ চেষ্টা কৰোঁ। ইয়াৰ নামহে আচলতে ৰোজা হয়। নহ'লে যদি গোটেই বছৰ, যদি গোটেই জীৱন আপুনি নাখাই থাকে, আপুনি 12 ঘণ্টা নহয়, আপুনি যদি 24 ঘণ্টা নাখাই থাকে, তথাপিও আপুনি অলপো পুণ্য নাপায়, অৰ্থহীন এটা কৰ্মত আপুনি জীৱন পাৰ কৰিছে বুলি ক'ব লাগিব। ইছলাম বহুত ৰহস্যময় হয়। ইছলামৰ প্ৰতিটো কৰ্ম, প্ৰতিটো আদেশৰ আঁৰত বহু ৰহস্য, অগণন ৰহস্য লুকাই আছে। আমি সেইবোৰ বুজিব লাগিব।